নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে খবৰ ভালেই। আজি গৈ আছোঁ আমবাৰীত অৱস্থিত দুধকুঁৱৰ দেৱালয়লৈ। তো চাই থাকক ভিডিঅ'টো। ফাইনেলি শ্ৰী শ্ৰী দুধকুঁৱৰ দেৱালয় আহি পালোঁ। এইখন হৈছে দেৱালয়টোৰ মেইন গেট। শ্ৰী শ্ৰী দুধকুঁৱৰ দেৱালয়টো পাহাৰত অৱস্থিত, সেয়েহে আমি খটখটিৰে যাত্ৰা আৰম্ভ কৰিলোঁ। আপোনালোকেও আহি দৰ্শন কৰক শ্ৰী শ্ৰী দুধকুঁৱৰ দেৱালয়। এই দেৱালয়টোত গৰু বিহুৰ পৰা চেৰা বিহুলৈ অৰ্থাৎ 7 বিহুলৈ পূজা অৰ্চনা কৰা হয়। ইয়াত দুটা স্থানত মন্দিৰ আছে। খটখটিৰে আহিয়ে প্ৰথমটো মন্দিৰ পোৱা যায় আৰু সেই মন্দিৰটোত আমি সেৱা ল'লোঁ। এই পাহাৰৰ শীৰ্ষত আন এটা মন্দিৰ আছে, সেয়েহে আমি খটখটিৰে আকৌ যাত্ৰা আৰম্ভ কৰিলোঁ। কি মনোমোহা দৃশ্য! এইপিনে আকৌ পানীৰ ব্যৱস্থা কৰি দিয়া হৈছে, যিহেতু খটখটিৰে আহিব লগা হয়, ভাগৰ লগা হয়, পানী পিয়াহ লাগে, সেয়েহে পানীৰ ব্যৱস্থা কৰি দিয়া হৈছে। আগতে এই খটখটিবিলাক নাছিলে। ৰাভা হাছং অট'নমাছ কাউন্সিলৰ পৰা এই খটখটিটো 10 লাখ টকাত চেংচন হয়, যাৰ ফলত আজি আমি সুন্দৰকৈ খটখটিৰে গৈ থাকিব পৰা হৈছোঁ। এইপিনে আকৌ খুব ধুনীয়াকৈ শিলত ছবি আঁকিছে। এনেকৈয়ে গৈ আছোঁ বাৰু খটখটিৰে লাহে লাহে। এইপিনে আকৌ সকলোৰে মৰমৰ হিয়াৰ আমঠু জুবিন দাৰ ছবি আঁকিছে খুব সুন্দৰকৈ। ইয়াৰ পৰা আৰু খটখটি নাই। এইখিনিত অধিক শিল থকা বাবে বনোৱা হোৱা নাই চাগে। ফাইনেলি শীৰ্ষত অৱস্থিত মন্দিৰটোত আহি পালোঁ বাৰু। যিহেতু গৰম বেছি, সেয়েহে ঘামি গৈছোঁ। আকৌ এবাৰ কৈছোঁ, এই দেৱালয়টো গোৱালপাৰা জিলাৰ আমবাৰীত অৱস্থিত। এই শিলৰ গুহাটোত পূজা অৰ্চনা কৰা হয়। কেইবছৰমান আগতে এই গুহাটোত পূজাৰীয়ে সুন্দৰভাৱে সোমাই পূজা অৰ্চনা কৰিব পাৰিছিল। কিন্তু এতিয়া গুহাটো সৰু হৈ গৈছে, যাৰ ফলত পূজাৰীয়ে কষ্ট কৰি পূজা অৰ্চনা কৰিবলগীয়া হয়। এতিয়া আকৌ শিলৰ ওপৰত উঠি কেইখনমান ফটোশ্বুট কৰিলোঁ। মোৰ পিছপিনে আকৌ ভক্তপ্ৰাণ ৰাইজৰ ভিৰ হৈ থকা দেখা যায়। ইপিনে আকৌ ফটো ছেশ্যন চলি আছে। এতিয়া আকৌ শিলৰ ওপৰত বহি অলপ জিৰণি ল'লোঁ। এয়া হৈছে মন্দিৰটোৰ পিছফাল। এতিয়া আকৌ তললৈ নামি গৈ আছোঁ। এতিয়া আকৌ আমি মেলালৈ প্ৰৱেশ কৰিলোঁ। ইপিনে আকৌ কেবিন, ৰেষ্টুৰেণ্ট, হোটেল। এতিয়া আমি আহিলোঁ এখন কুঁহিয়াৰৰ ৰসৰ দোকানত। অধিক ভাগৰ লগা বাবে কুঁহিয়াৰৰ ৰস খালোঁ। অকল কুঁহিয়াৰৰ ৰস খালে জানো পেট ভৰে? এতিয়া আকৌ আমি সোমালোঁ এখন কেবিনত। পুৰি আৰু ঘুগুনি খালোঁ। ইপিনে আকৌ বিভিন্ন ধৰণৰ খেলৰ দোকান। এতিয়া আকৌ মিঠাইৰ দোকানত মিঠাই ল'বলৈ সোমালোঁ। ইপিনে আকৌ এই মঞ্চত খন্তেক পিছতেই পেপে খ্যাত কৰিশ্মা নাথৰ নাগাৰা নাম পৰিৱেশন কৰিব। ইপিনে আকৌ গুৰু চটকা শংকৰ আজান একাডেমীৰ গৃহ নিৰ্মাণৰ সাহাৰ্যাৰ্থে উপহাৰ কুপন খেল। টিকটৰ হাৰ হ'ল 100 টকা আৰু খেলখন অনুষ্ঠিত কৰা হ'ব অহা মাহৰ 14 তাৰিখে অৰ্থাৎ মে' মাহৰ 14 তাৰিখে। এতিয়া আকৌ ধূপধাৰা আহি পালোঁ।
আহি আকৌ ফাষ্ট ফুড দোকানত সোমিলোঁ। এই ৰ'ল কাৰ কাৰ প্ৰিয়? মোৰ কিন্তু বহুত প্ৰিয় হয় দেই। আজি যিহেতু ৰাম নৱমী সেয়েহে ধূপধাৰাত ৰাম নৱমীৰ বাবে শোভাযাত্ৰা দেখিলোঁ। যদি ভিডিঅ'টো ভাল পাইছে লাইক, কমেণ্ট, শ্বেয়াৰ লগতে ছাবস্ক্ৰাইব কৰি দিব আৰু ফেচবুক পেজ আৰু ইনষ্টাগ্ৰামটো ফ'ল' কৰি দিব। তো ফ্ৰেণ্ডছ আজিলৈ বাই বাই।